So guys, good morning. আজি দিনটো কি কৰিম তাকে বুলি ভাবিছো হেতু কাৰণে অকমান ওলাই যাওঁ আৰু খিলি কেটামান আনিব আছে মই মানে বেঞ্চ এখন বনাই আছো ঘৰত হেতু কাৰণে খিলি দুটামান আনিব যাওঁ হেতু কাৰণে বজাৰ ওলাই গৈছো যি মানে বস্তু এটা দেখিলো ঘৰৰ ওচৰত ইমান ধুনীয়া বাগানখন মানে পাত বিলাক ওলাই আছে ন হেতু কাৰণে আপোনালোকক অকমান দেখুৱাই দিম বুলি ভাবিছো সব এইবিলাক নতুন পাত ওলাই আছে ইমান ধুনীয়া লাগিছে এতিয়া আগতে মানে কি হল কলম কৰি দিয়া পিছত মানে শুকাই গৈছিলে এতিয়া ইমান ধুনীয়া মানে বৰষুণ দিয়াৰ পিছত গ্ৰীণ কালাৰ ওলাইছে বিৰাটে ধুনীয়া লাগিছে মানে দেখিবলৈ ইমান ধুনীয়া পৰিৱেশ আৰু লগতে বতাহ মাৰি আছে একদম মজা লাগিছে তো গাইছ এতিয়া হলে গৈ থাকো বলক এইটো হৈছে আমাৰ ধাচনাটো এতিয়া বৰষুণ যে দিব বিৰাটে মানে বেয়া হৈ যায় মানে Hey, there in the green ভিতৰত এইটো কিমান দেন কিমান পোৱা 35 টকা গাইস খিলি লোৱা হৈ গ'ল এতিয়া ঘৰলৈ যাওঁ আৰু ঘৰ গৈ কিনে দেখুৱাই আছো এইখনে কৈছিলো বেঞ্চখন যোনখন বনি আছিলে খিলি লাগিছিলে দি দিলো মানুহজনীয়ে মানে মোক মৰমতে গিফ্ট এটা দিছিলে কিনো দিছে জানে এইটো কি আছে ইয়াৰ ভিতৰত বলক দেখুৱা সো গাইস এইটো মানে পাৰ্স কেনেকুৱা লাগিছে গাইস বাহ কইনা বনিছে গাইস কি বনিছে ই বাই কি কি বনিছে লেবেলে আমাৰ হাঁহ পালিকেইটা চক এটা দুটা তিনিটা আৰু কণী পাৰি কিনে মানে উমনি লৈ আছে এতিয়ালৈকে ওলোৱা নাই কিন্তু এইকেইটা আগতে ওলালে ঠাণ্ডা লাগিছে সেইটো কাৰণে বাক চাইডত মানে ভৰাই থৈ দিছে এইকেইটাক সো গাইস বেঞ্চখন অলমোষ্ট হৈ গ'ল আৰু অলপেই কাম আছে আজি ব্লগটো ইয়াতে এণ্ড কৰোঁ অন্য এটা ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি লওক